Hello guys, welcome to my YouTube channel. এটি নতুন ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোককে ভিডিওৰ মাধ্যমে দেখাব বিচাৰিছো নাৰায়ণপুৰত যি উদযাপন কৰিছে ৭৫ সংখ্যক স্বাধীনতা দিৱস। সেই স্বাধীনতা দিৱসৰ ৰাতিৰ যি পৰিৱেশ সেয়া আপোনালোকক মই দেখাম আৰু বহুতৰ মুখত শুনিছো বহুত ধুনীয়াকৈ উদযাপন কৰিছে, বহুত ভালদৰে উদযাপন কৰিছে। তাকে মই নিশ্চয়কৈ চাবলৈ যাওঁ কেনেকুৱা লাগিব কি কথা। তাকে আপোনালোককো মই ভিডিওৰ মাধ্যমে শ্বেয়াৰ কৰিব বিচাৰিছো আমাৰ নাৰায়ণপুৰত যি উদযাপন কৰা ৭৫ সংখ্যক স্বাধীনতা দিৱস কেনেকুৱা লাগিব কি কথা আপোনালোকে চাই যাওক। যদি মোৰ ভিডিওটো আপোনালোকৰ ভাল লাগে তেন্তে এটা লাইক কৰি দিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মই দিয়া ভিডিওবোৰ আপোনালোকে প্ৰথমতে পায়। তেন্তে বলক আজি আমি ভিডিওটো আৰম্ভ কৰোঁ। আমি আহি নাৰায়ণপুৰ পালোহি। এডোখৰতে বদলা সত্ৰ আছে আৰু বদলা সত্ৰৰ কাষতে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। বহুত মানুহ, সকলোফালে মুঠৰ ওপৰত মানুহ আৰু সেই মূল মণ্ডপৰ কিছু আঁতৰতে মই মোৰ বাইকখন পাৰ্ক কৰি আহিলোঁ। এতিয়া তেনেহ'লে আপোনালোকক মই দেখাই যাম পৰৱৰ্তী পৰ্যায়বিলাক। তেন্তে মোৰ ভিডিঅ'বিলাক চাই থাকক। এয়া চাওক আমাৰ নাৰায়ণপুৰ। আপোনালোকে মানুহ চাওক, কেউফালে নিৰাপত্তা বেষ্টনী, পুলিচ সকলোৱে ভালদৰে নিজৰ কাম কৰি আছে। এয়া চাওক, আপোনালোকে চাব পাৰে। আগতে এনেদৰে আমাৰ নাৰায়ণপুৰত স্বাধীনতা দিৱস উদযাপন কৰা নাছিল, এয়াই হৈছিল প্ৰথম। এইখন হৈছে মূল গেট আৰু সেই গেটেদি সোমাই গ'লে আপোনালোকে মূল মণ্ডপ দেখিব পাব। কাইলৈ ইয়াত ডাঙৰ মিটিং আছে, অমৃত সৰোবৰ মহোৎসৱ। কোনোবা আহিব পাৰে মন্ত্ৰী বিধায়ক। গোটেই গাড়ী জাম লাগি গৈছে। এইটো হৈছে ৰাষ্ট্ৰীয় ঘাইপথ। বহুত গৰম হোৱাৰ কাৰণে আমি ইয়াত কুঁহিয়াৰ ৰস খাবলৈ আহিলোঁ। ইয়াত কুঁহিয়াৰ ৰস দেৰি আছে, দেখাই আছোঁ। ওপৰলৈ আহিছিলোঁ, ইমানেই গৰমৰ কাৰণে ঠাণ্ডা নাখাওঁ, কুঁহিয়াৰ ৰস খাম। দেখাই দে কুঁহিয়াৰ দৰে দুগিলাচ দিয়ক, ভৰাই দিব। এগিলাচ 10 টকা ন? এয়া এগিলাচ 10 টকা। কুঁহিয়াৰ ৰস খালে শৰীৰৰ বাবেও ভাল। মিঠাটো কম হৈছে, মিঠাটো অলপ কম হৈছে দেখোন। হা, নিমখ লাগিছে। ডাষ্টবিনত পেলাব লাগে স্বচ্ছ ভাৰত অভিযান। পইচাটো দি দিওঁ। এইটো ভিডিঅ'টো কৰি দিয়া, মই পইচাটো দি দিওঁ। নাৰায়ণপুৰত যি নৱনিৰ্মিত মাধৱদেৱ কলাক্ষেত্ৰ, সেই মাধৱদেৱ কলাক্ষেত্ৰৰ কাষতে আছে বদলা। সেই বদলা সত্ৰতে বদলা সত্ৰৰ কাষতে আমাৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে নাৰায়ণপুৰতে।
তাকে এইটো হৈছে আমাৰ নাৰায়ণপুৰ ষ্টেট বেংক নাৰায়ণপুৰ ষ্টেট বেংকৰ ফ্ৰণ্টতে হয় ওচৰতে হয় তাকে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যাওক এয়া ৰাতি পৰিৱেশ কাৰণে মোক ভালদৰে আপোনালোকে দেখা নাই তাকে চাই যাওক মানুহ বহুত বেছি হৈছে এয়া চেলফি লোৱা পইণ্ট চেলফি ল'বৰ কাৰণে ব্যৱস্থা কৰি দিছে সিহঁতৰ আয়োজক কমিটিয়ে আপোনালোক সকলোকে ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ ওলগ জনালোঁ সকলোৱে যাতে ভালদৰে অহা কাইলৈ 15 আগষ্টৰ দিনটো উদযাপন কৰে আৰু আপোনালোকলৈ এটি বিশেষ অনুৰোধ যিসকলে পতাকাবিলাক বাইকতে হওক বা চাইকেলতে হওক বা স্কুটিতে হওক লগাইছে সেইসকলে স্বাধীনতা দিৱস শেষ হোৱাৰ পিছত যাতে সেই পতাকাবিলাকক সসন্মানেৰে নিজৰ ঘৰতে গডৰেজতে হওক বা বাকচতে হওক য'তে হওক ভালকৈ থৈ দিয়ক যাতে অহা বছৰলৈ পুনৰ কামত আহে য'তে ত'তে নেপেলাব তাৰ বাবে মই অনুৰোধ জনাইছোঁ ধন্যবাদ মানে মোৰ ভিডিঅ'টো এতিয়া আমি ঘৰলৈ যাওঁগৈ বহুত বেছি গৰম হৈছে ৰাতিলৈ চাগে বৰষুণো দিব পাৰে বিজুলী মাৰি আছে আকাশত আপোনালোকেও চাওকচোন আকাশখনলৈ এইফালে বিজুলী মাৰি আছিলে অলপ আগত এইটো হৈছে ৰাষ্ট্ৰীয় ঘাইপথ আপোনালোকে মোৰ পিছফালে ৰাস্তাটো যে দেখিছে এইফালে গ'লে আপোনালোকে বান্দৰদেৱা হৈ লখিমপুৰ হৈ ধেমাজি এইফালে বগীবিল দলং হৈ ডিব্ৰুগড় তিনিচুকীয়া সকলো জেগালৈ যাব পাৰিব এয়াই নাৰায়ণপুৰৰ যি 15 আগষ্ট উদযাপন কৰিছে আপোনালোকে চাই মানে এইবাৰ প্ৰথমবাৰ এনেদৰে পাতিছে আগতে আমাৰ মাহঁতে বা বহুত মানুহে গমেই নাপায় যে 15 আগষ্ট মানে কি কথা যিবিলাক মানে গাঁৱলীয়া পৰিৱেশৰ মানুহ তাকে এইবাৰ নৰেন্দ্ৰ মোদীয়ে যি কাম হাতত লৈছে আমি শলাগ জনাইছোঁ ভাল পাইছোঁ যাতে এনেদৰে আগন্তুক দিনবোৰতো চলি থাকক আমাৰ মাজত এয়া মই যেনেদৰে ভাবিছিলোঁ ইয়াত বহুত প্ৰগ্ৰেম হ'ব বুলি কিন্তু তেনেকুৱা একো নহ'ল কাৰণ আজি 14 আগষ্ট আচলতে যিটো মেইন প্ৰগ্ৰেম আছে অহা কাইলৈহে হ'ব সেইকাৰণে আপোনালোকক মই বিশেষ আৰু দেখুৱাব নিবিচাৰোঁ যি পাৰিলোঁ তাকে দেখালোঁ তাকে আপোনালোকে মোৰ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ